জৰুৰী কাম নহয় তেনেহলে ঘৰতেই থাকিবলৈ আহ্বান জনাইছে কাৰণ ভয়ংকৰ ধুমুহা অহাৰ সম্ভাৱনীয়তা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতাবাণী জাৰি কৰা পৰিলক্ষিত হৈছে 29 মাৰ্চলৈকে ৰাজ্যত প্ৰচণ্ড বৃষ্টিপাত অব্যাহত থাকিব বজ্ৰপাত পৰাৰো সম্ভাৱনীয়তা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতাবাণী জাৰি কৰা পৰিলক্ষিত হৈছে কাৰণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাত অব্যাহত আছে পুৱাৰ ভাগত এজাক মুখলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছিল বিভিন্ন স্থানত ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছিল শিলাবৃষ্টি হৈছিল শিলাবৃষ্টিৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন হৈছিল তাৰ পাছত পুনৰবাৰ বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে অত্যাধিক যদি জৰুৰী কাম নহয় তেনেহলে ঘৰতে থাকিবলৈ আহ্বান জনাইছে অত্যাধিক জৰুৰী কাম নহলে ঘৰৰ পৰা ওলাই আহিবলৈ বাধা দিয়া পৰিলক্ষিত হৈছে কাৰণ 29 মাৰ্চলৈকে ৰাজ্যত প্ৰচণ্ড ধুমুহা বলৰ সম্ভাৱনীয়তা দেখিবলৈ পোৱা গৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই এই সতৰ্কবাণী জাৰি কৰিছে কেৱল ধুমুহাই নহয় বজ্ৰপাত পৰাৰো সম্ভাৱনীয়তা দেখিবলৈ পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ অব্যাহত আছে ধুমুহা অব্যাহত আছে তেনে সময়তে পুনৰবাৰ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে 29 মাৰ্চলৈকে ৰাজ্যত হ'ব পাৰে প্ৰবল বৃষ্টিপাত আৰু বজ্ৰপাত পৰাৰো সম্ভাৱনীয়তা দেখিবলৈ পোৱা গৈছে